নমস্কাৰ, মই বিভাকাশী ৰাইজসকল সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে গা পা ধুই আজৰি হৈ আহি আমাৰ মিষ্টাৰ বৰা আহি পালেহিয়ে। আজি মানে সোনকালে পালেহি তেওঁ। এয়া পাকঘৰত আহি ভাত ৰান্ধিবলৈ বুলি যোগাৰ কৰি লৈছোঁ আৰু এয়া দেখিছেনে, এয়া পাচলি কাটি লৈছোঁ, কন্দুলি আলু ভাজিম। এয়া কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তাৰ পৰা শুই আছে, মই এতিয়া এয়া ভাত ৰান্ধিবলৈ লৈছোঁ। আজি দালি নবনাওঁ বুলি ভাবিছোঁ। শুনিছ নাই? উঠি আহিলা নাই? দালি নোহোৱাকৈ খাবা নাই ভাত? হ'ব। অঁ, ভাজি বনাই এইডাল বিলাহী এনেকৈ শিঙি লৈছোঁ। ভাতৰ চিটি মৰা হৈ গ'ল। এতিয়া মই চিটিটো খোলাৰ আগতে মানে এই বাচন কেইটামান আছে, সেইকেইটা পটককৈ ধুই লওঁ বুলি ভাবিছোঁ। কি হ'ল, বাৰে বাৰে ভুমুকিয়াই আছা যে? ভোক লাগিছে নেকি? ভোক লাগিছে, বাৰে বাৰে ভুমুকিয়াই আছে। শুই আছিলে মানে বিচনাত, উঠি আহিছে। মই যে ভিডিঅ'টো মানে কথা কৈছোঁ, তেওঁ ভাবিছে তেওঁক মাতিছোঁ বুলি ভাবিছে নেকি? চিটি মাৰিছে, নোখোলাকেতো ভাতটো খাব নোৱাৰি ন। বেছি সময় হোৱা নাই নহয়, আজি ইমান সোনকালে ভোক লাগিছে নে? আকৌ চাহ খালাই দেখোন এবাৰ। কিয় তুমি বৰ্তাহঁতৰ চাহ খাই অহা নাই? বৰ্তাহঁতৰ তোমাৰ চাহ খাই আহিছে, আকৌ পচলা এটা দি পঠিয়াইছে, পচলা এটা লৈ আহিছে। এতিয়া আকৌ এয়া মই এতিয়া সুধিলোঁ চাহ খাবা নে নাখাওঁ বুলি ক'লে। এতিয়া মই দেখিছেনে, মই বাৰু ইমান মেচিন নহয়, একেবাৰে পটাপট যে দুফালে দুটা পাতি দিম হৈ যাব আৰু। মইতো কাম বন কৰি আজৰি হৈহে বনাইছোঁ ন ভাত। এয়া ভাত খাবলৈ বহিলোঁ আৰু দেই, একদম মানে দেখিছেনে ঘুমিয়াই মানে পাকঘৰলৈ ভুমুকি মাৰি মাৰি এতিয়া খাবলৈ এয়া লগালগ খাইছে আৰু। আজি বেছি আইটেম নাই, কন্দুলি আলু ভাজিলোঁ আৰু এয়া বিলাহী ল'লোঁ আকৌ। এয়া তিয়ঁহ চালাড বনালোঁ, সেয়াই আৰু আচাৰ লৈ লৈছোঁ, নেমু লৈ লৈছোঁ, ভোট জলকীয়া লৈ লৈছোঁ লগত। আৰু আমাৰ দুজনৰ তেনেকৈ চলি যায় ন। কেনেকুৱা তেন্তে ভাতকেইটা খাই মেলি লওঁ আৰু পটাপট। ভাত খাই উঠি আজৰি হ'লেও অথনি নিজকে অকণমান মানে মোৰ চুলিখিনি খুন্দিয়াবলৈ সময় নাপালোঁ। সেইটো কাৰণে এতিয়া অকণমান ধুনীয়াকৈ চুলিখিনি খুন্দিয়াই ল'লোঁ। মানে গাটো ধুই আৰু এনেই আৰু চুলিখিনি বান্ধি আৰু চাইকেল লগাবলৈ হৈ যায় যে, সেইটো কাৰণে আৰু তেনেকেই থৈ দিওঁ। এতিয়াহে ভালকৈ চুলিখিনি খুন্দিয়াইছোঁ আৰু অকণমান বোলো ধুনীয়াকৈ বান্ধি লওঁ। বান্ধি মেলি ল'লোঁ। এতিয়া মিষ্টাৰ বৰাই আকৌ পাকঘৰত বাচনবোৰ আখালিবলৈ গৈছে আৰু ধোৱাখিনি ঠিক লগাবলৈ গৈছে। তাৰপৰা ইয়াত তামোল অকণমান লৈছোঁ, এতিয়া তামোলখন ভৰাই লওঁ মুখত। ভাত খাই তামোলখন নাখালে নহ'লে ভাল নালাগে আৰু। এতিয়া চাউলো দিবলৈ আছে, চাউলকেইটা দি লওঁ। আমাৰ মিষ্টাৰ বৰাই কাপোৰ আনিলেগে ওপৰৰ পৰা। কাপোৰ শুকাই গৈছে। শুকালে নে? বা গৰম হৈ আছে একদম কাপোৰখিনি। শুকালে যে আকৌ। সেই এতিয়া পাৰ্চেলটো এইটো আনবক্সিং কৰিব লাগে। খোলা আছে আকৌ নিদিলে হয়। দুখন থোৱা আছে, কিন্তু এইখন তলত শুবলৈ যে দৰকাৰ হয়। খুলি মেলি দিলে দেখিছেনে, ফল্ডিঙত থোৱা। শুই আছে আৰু অকণমান। এইখন আমাৰ আহি গ'ল। আজিৰ পৰা তলত শুবা আৰু দেই। যাবলৈ হৈ গ'ল নেকি? শুনিছা? চুলি আৰু দাড়িখিনি পাৰিলে আজি কাটি আহিবাচোন দেই। চুলি দাড়ি পাৰিলে কাটি আহিবা, দেখিবলৈ কিবা বেয়া লাগিছে দেই। বাই বাই। মিষ্টাৰ বৰা গ'ল, এতিয়া মই কি কৰিম দেই। দেখিছিলে মোৰ দলিচা গৰম দিনত আৰু ইয়াতকৈ আৰু কি লাগিছে নহয় জানো? কেনেকৈ যে সময়বিলাক গৈছে নহয়, মানে একো ধৰিবই নোৱাৰি। ধৰি আৰু যোৱাৰ পাছতে আৰু যি আৰু লাইট দিব হ'লে, ৰুমৰ লাইট দিয়া নাই, পাকঘৰ লাইটটো দিছোঁ, বাচনখিনি ধুলোহি আহি। এতিয়া পাচলি কাটিবলৈ বুলি মানে বস্তুখিনি ৰেডি কৰোঁ বুলি ভাবিছোঁ। এতিয়া ৰুমলৈ আহিছোঁ, ফোনটো চাৰ্জ নাই, চাৰ্জত দিওঁ, ৰুমৰ লাইটকেইটা দিলোঁ, ইটো ৰুমৰ লাইটটো দিলোঁ। এতিয়া ফোনটো চাৰ্জ অকণমান দি থৈ যাওঁ, মই পাকঘৰলৈ কামখিনি কৰি লওঁগৈ। তাৰপিছতে কাপোৰখিনি কৰি তেনেকৈ দম পাতি আছে। সেইখিনি জাপিবলৈ আছেই নহয়, সেইখিনি আৰু টিভিটো চাই জাপিম। অকণ ধূপ লগাব হ'লে নহয়, মুখ হাত ধুই ধূপডাল লগাই লওঁগৈ। তাৰপিছতে পাকঘৰৰ কামখিনি কৰি আজৰি হৈ আহোঁগৈ।
এওঁ আহি পাবহিয়ে নহ'লে মাছ ফ্ৰাই কৰি আছোঁ এওঁ মাছ লৈ আনিলে অথনি তাৰপিছতে পচলা ভাজি বনালোঁ আজি প্ৰথম মাছ ফ্ৰাই কৰিছোঁ প্ৰথম পচলা ভাজি বনাইছোঁ কেনেকুৱা হয় নাজানো আৰু দেই তাৰপিছতে এয়া মাছ মানে কি ভাতৰ লগত খাবলৈ নহয় এতিয়া এনেই সুদাকৈ অকণমান খাওঁ বুলি ভাবিছোঁ কাইলৈ খাম আৰু এনেই কেইপিচমান ফ্ৰাই কৰিছোঁ এতিয়া সুদাকৈ মানে মাছ মানে ফ্ৰাই কৰি খাই ভাল পাওঁ আৰু এয়া পচলা ভাজি অকণমানো উলিয়াই লৈছোঁ লগতে দুইজনে বোলো অকণমান খাই চাম আৰু কেনেকুৱা বনাইছোঁ প্ৰথম জ্বলা দিছোঁ পৰা বুট দিছোঁ অকণমান দাইল দিছোঁ ইয়াতো কেৰাহীত এয়া ফ্ৰাই কৰি আছোঁ অ'ৰা তুমি যে নিজে লৈ আনিছা যেন মোক কোৱালৈ দেখোন মই আনিব পাৰোঁ বা মানে স্পেচিয়েল নেকি মই কিবা এটা কৰি আছোঁ কাৰণে চাওঁ চাওঁ কি আনিছে চাওঁ নিজে বনোৱা আজি কি চাওঁ মাছ আৰু মাছ একো নাই খাবই খাবই মাছ আৰু কি কল পচলা কণী এনে মাছতেহে দিয়ে অকণমান টেষ্টি হ'ব চাগে আজি মাছৰ অভিজ্ঞতা মই দেখিয়ে গম পাইছোঁ যেন তোমাৰ এই মাছটো অকণমান ধুনীয়া হ'ব ধুনীয়া বনাই আজি প্ৰথম মাংস বনালা মাছ বনাইছা লাহে লাহে চব পাৰিম ফ্ৰাই কৰা নাই মানে মায়ে ফ্ৰাই কৰি থ'লেহে তুমি এইটো গৰম কৰি দিয়া আজি নিজৰ হিচাপে পালা নহয় তেন্তে আমি খাব লাগে নেকি বাহ টেষ্টি সদায় খাম বুলি লৈ নিছা বাটলৈ থৈছা নাই আকৌ অঁ পাবা মই ফিল্টাৰত পানী ভৰাব লগা হয় দেই কেতিয়াবা এনেকৈ বাৰু মিষ্টাৰ বৰাই ভৰাই হয় ফিল্টাৰত পানী যিহেতু ফিল্টাৰত পানী ভৰাবলৈ টেপৰ পৰা আনিব লাগে মানে সুস্থ মানুহৰ কাৰণে ভাল আৰু এবাৰকে আনি মগেই হওক বা বাল্টিনে হওক মানে আনি এনেকৈ মানে ভৰাই দিব পাৰি কিন্তু মোৰ কাৰণে দিগদাৰ হয় যে মই সেইটো কাৰণে কি কৰোঁ জানেনে মই আইডিয়াটো চাব দেই আপোনালোকে মানে বটলত পানী আৰু বটল জাৰ মানে যিমান খালী থাকে চবতে পানীটো ভৰাই আনো তাৰপিছতে এটা এটাকৈ তেনেকৈ মানে ভৰাই দিওঁ আৰু মুঠতে কৰিমেই আৰু তাৰপৰা আজি দেখিছে মই ক'লোঁ যে দাইল কাটি আহিলে ওখ খালি মোতকৈ দেখিছে ইমান ওখ মানুহ মানে মই একদম কেমেৰা নি পিনি ক'ৰবাত যায়গৈ তুমি বহি দিলে হ'ব মোৰ চাপৰ মানুহৰ লগত ধুনীয়া লাগে এতিয়া এনেকুৱা কথাবোৰ কোৱা নহয় মানে ইগত লাগি যায় কিন্তু তুমি বহি দিলেহে তুমি মোৰ সমান হ'বা মই উঠিলে তুমি মোৰ সমান হ'বা কেনেকুৱা কথা এইটো কথা নহয় ন আজি তেওঁক কথা দি যোৱা নাছিলে কিন্তু পৰিস্থিতি লৈ আহিলে ভাল লাগিছে আমাৰ একেটা মানে অকণ বেয়া পায় মানে ভাল লাগে দাইল থাকিলে মানে চাফা থাকিলে ভাল লাগে কিন্তু মোৰ মন কি গম পায় না আপোনালোকে মোৰ মানে দাইল কাটি গ'লে পইচা কম বেছি কৰি থাকে নাই এনেই ডাইৰেক্ট কথা সেইবোৰ চব আছে ঘৰত মই নকওঁ সেইবোৰ কথা নিজে কাটিব গ'লে মানে কি হয় মানে নিজে কাটিব গ'লে মানে এটা কি মানে কাটিব এটা উমান নাপাওঁ নাই নিজে যে মাৰি দিওঁ না তেতিয়া তেজ অকণ ওলাই আহিব তেনেকুৱা সেইকাৰণে মই বেয়া পাওঁ মানে পইচা বচাব গৈ পিনে আমাৰ আজি এখেতক কথা দি যোৱা নাছিলোঁ কিন্তু প্ৰতিশ্ৰুতি দি এতিয়া তেতিয়াই এটা কথা আছে তেতিয়া হেৰি হৈ গ'ল যে তোমাৰ গাটো বেয়া হোৱাৰ কাৰণে কাটিব নোৱাৰিলা এতিয়া ভাল লাগিছে দেখিবলৈ আজি এখেতৰ মানে প্ৰিয় মানে নকৈছোঁ আৰু প্ৰিয় মনৰ মানুহজন আৰু বুলি ক'ব পাৰি নেকি কয় হ'ব আমি হেৰি কি বুলি কয় আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ আৰু বাই 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 সকলো ভালে থাকক দেই